Hello, a very warm welcome to all my viewers. জামছেদপুৰ হৈছে ভাৰতৰ ঝাৰখণ্ড প্ৰদেশৰ এখন ডাঙৰ চহৰ আৰু ইয়াক বহুতে টাটা নগৰ বুলিও জানে। কিয়? Let us know. 1839 চনৰ 3 মাৰ্চ তাৰিখে গুজৰাটবাসী এক পাৰ্চী পৰিয়ালত জামছেদজী নাছিৰৱানজী টাটাৰ জন্ম হয়। পুৰুষানুক্ৰমে চলি অহা এক পুৰোহিতৰ পৰিয়ালত ব্যৱসায়লৈ মন মেলা পিতৃয়ে তেখেতৰ আদৰ্শ আছিল। 1858 চনত তেওঁ তেতিয়াৰ বম্বেৰ এলফিনষ্টন কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ পিতৃৰ ব্যৱসায়ত যোগদান দিয়ে। সেইখিনি সময় আছিল ভাৰতত ব্ৰিটিছৰ শাসনকাল। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পাছত এজন ভাৰতীয়ৰ পক্ষে ব্যৱসায়ৰ পথ মুঠেই মসৃণ নাছিল। কিন্তু কঠোৰ পৰিশ্ৰমী আৰু নতুন কথা শিকাৰ প্ৰতি আগ্ৰহী জামছেদজী টাটাই ব্যৱসায় বিস্তাৰৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ দেশ বিদেশ ভ্ৰমণ কৰিছিল, বিভিন্ন কৰ্মত নিয়োজিত হৈ অভিজ্ঞতা সঞ্চয় কৰিছিল আৰু পৰৱৰ্তী কালত চমকপ্ৰদ ব্যৱসায়িক দক্ষতা দেখুৱাবলৈ সক্ষম হৈছিল, যাৰ ফলত তেওঁ পৃথিৱীৰ পায়োনিয়াৰিং ইণ্ডাষ্ট্ৰিয়েলিষ্টসমূহৰ এজন হৈ পৰিছিল। তেখেতে দেখিছিল যে ভাৰতৰ পৰা কপাহী সূতা বা আন কেঁচা সামগ্ৰী ইংলেণ্ডলৈ লৈ গৈ তাত উৎপাদিত সামগ্ৰীসমূহ উচ্চ দৰত বিক্ৰী কৰি ইংৰাজ ব্যৱসায়ীসকল প্ৰচুৰ পৰিমাণে লাভান্বিত হৈছিল। সেয়েহে তেওঁ বিচাৰিছিল ভাৰততে বিভিন্ন বস্তুৰ উৎপাদন আৰম্ভ হওক। তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰিছিল অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা অবিহনে ৰাজনৈতিক স্বাধীনতাৰ কোনো অৰ্থ নাই। 1869 চনত তেওঁ ব্যৱসায়িক ক্ষেত্ৰত প্ৰথমটো ডাঙৰ খোজ দিয়ে। তেতিয়াৰ বম্বেৰ এটা পুৰণি জৰাজীৰ্ণ ধাৰত পোত যোৱা অইল মিল কিনি লৈ তেওঁ এলেকজেণ্ড্ৰা মিল নাম দি কটন ফেক্টৰীলৈ পৰিণত কৰিছিল। তেখেতৰ এটা সপোন আছিল দেশত এটা আইৰণ আৰু ষ্টীলৰ কোম্পানী প্ৰতিষ্ঠা কৰা। ইয়াৰ কাৰণে যাৱতীয় প্ৰাৰম্ভিক কাম কাজখিনি তেওঁ সম্পূৰ্ণ কৰিছিল আৰু আমেৰিকালৈ গৈ ষ্টীল নিৰ্মাণত কৌশলী বিশেষজ্ঞক লগ কৰি নিজৰ ফেক্টৰীৰ কাৰণে আধুনিক যন্ত্ৰপাতি অনোৱাৰো দিহা কৰিছিল। জামছেদজী টাটাৰ অনুৰোধক্ৰমে জিঅ'লজিষ্ট চাৰ্লছ পেৰিন আৰু প্ৰমথনাথ বোছে ষ্টীল প্লাণ্ট প্ৰতিষ্ঠাৰ কাৰণে এখন উপযুক্ত স্থান নিৰ্বাচনৰ কাম আগবঢ়াইছিল আৰু অৱশেষত তেতিয়াৰ বিহাৰৰ সাক্ষী নামৰ এখন গাঁও এই কামৰ কাৰণে উপযুক্ত বুলি বিবেচনা কৰি উলিয়াইছিল। 1904 চনত জামছেদজী নাছিৰৱানজী টাটাৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ পিছত এই কোম্পানী প্ৰতিষ্ঠাৰ ভাৰ যায় তেওঁৰ পুত্ৰ দোৰাবজী টাটাৰ হাতলৈ। 1911 চনৰ পৰা এই কোম্পানীত সামগ্ৰী উৎপাদন আৰম্ভ হয়। প্ৰথম বিশ্বযুদ্ধৰ সময়ত যেতিয়া বিভিন্ন বস্তু যোগান আৰু পৰিবহণৰ কাৰণে ৰেলৱে সেৱা অপৰিহাৰ্য হৈ পৰিছিল, তেতিয়া ৰেলৱে এক্সটেনশ্যনৰ কাৰণে ব্ৰিটিছ চৰকাৰক প্ৰয়োজন হোৱা ষ্টীল আৰু আইৰণ টাটা ষ্টীল কোম্পানীয়ে যোগান ধৰিছিল আৰু একে ঘটনাৰ পুনৰাবৃত্তি ঘটিছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো। সেয়েহে ব্ৰিটিছ পাৰ্লিয়ামেণ্টাৰী ৰিপৰ্টতো উল্লিখিত হৈছিল, It would have been impossible to carry on the campaign without the iron and steel in India. গতিকে দেখা গ'ল যে দুয়োখন বিশ্বযুদ্ধতেই টাটা ষ্টীল কোম্পানীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল আৰু সেয়েহে 1919 চনত ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড চেমছফৰ্ডে ভাৰতৰ প্ৰথমখন পৰিকল্পিত উদ্যোগ নগৰীৰ প্ৰতিষ্ঠাতা জামছেদজী টাটাৰ সোঁৱৰণত এই চহৰখনৰ নাম জামছেদপুৰ ৰাখে। টাটা ষ্টীল, টাটা মটৰ্ছ আদি উদ্যোগসমূহ অৱস্থিত এই চহৰখনক সেয়েহে টাটা নগৰ বুলিও জনা যায়। Thank you so much for watching. আজিলৈ সামৰিছোঁ। Bye bye and hope to see you soon.